জমিতে টুপুলা জটা দাড়ি বলিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই সৌৰভ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মহাশিৱৰাত্ৰি, গতিকে মই আজি অকণমান নাচি ল'লোঁ। গতিকে আপোনালোকেও যদি নাচিছে কমেণ্ট কৰি জনাব। এতিয়া মই যাম সেই শিৱ মন্দিৰত, অকণমান বাবাৰ প্ৰসাদ মাৰি থৈ আহোঁ আৰু গা ৰম জমাই যাব। ব'লক এতিয়া আমি সেই মন্দিৰৰ পৰা আহোঁ, আপোনালোকক দেখাম মই সেই বাবাৰ শ্বট মৰা, কিন্তু সম্পূৰ্ণ হয়তো নেদেখিবলৈও আছে। গতিকে ব'লক এতিয়া আমি সেই মন্দিৰৰ পৰা আহোঁ। এয়া মন্দিৰত শিৱৰাত্ৰি খাম বুলি আহি আছোঁ। শিৱসাগৰৰ শিৱদৌলততো বহুত ডাঙৰ শিৱৰাত্ৰি হয়, সকলোৱে জানেই, সকলোৱে দেখাই থাকে। কিন্তু মই আজি অকণমান বিশেষ ধৰণৰ দেখাম। আমাৰ গাঁৱৰ মন্দিৰ এয়া উঠি লওঁ, এয়া ভেটিত বহি ল'লোঁ। এতিয়া গৈ আছোঁ শিৱৰাত্ৰিৰ বাবাৰ শ্বট দুটামান মাৰিম, পূৰা প্ৰিপেৰেশ্যন কৰি আহিছোঁ। আৰু এইটো আগত মানে এইবিলাক শিৱৰাত্ৰিৰ শ্বট মানে খোৱা ইমান অভ্যাস নাই, যদিও মানে আজি শিৱৰাত্ৰি বুলি অলপ বিশেষ ধৰণে খাই চাম বুলি ভাবিছোঁ। কিনো হয় চাওঁচোন। এতিয়া আহি আছোঁ, ব'লক। আহি আমাৰ এই কেন্দুগুৰি তিনিআলি পাই গ'লোহি। বেটেৰী মানে যিটো জোকাৰণি মাৰিছে আৰু একদম পূৰা হিলাই দিছে। আৰু এয়া ঘূৰি লৈছোঁ, এপাক এটা মাৰি টাৰ্ণিং মাৰি আহি আছোঁ, পূৰা আহি আছোঁ। আমি বেটেৰীৰ পৰা নামিলোঁ, নামি পিনি পইচা দি লওঁ। দাদা কেইটকা হ'ল ভাড়াটো? 30 টকা বুলি কৈছে। পকেটত বা পইচা আছেনে নাই? কালিৰ পৰা সেই পইচা এটকাও নাছিলেই। দাদা লগ ভাড়াটো এইয়া সুন্দৰকৈ লিখি থৈ দিছে, ভাগৱত পাঠ ব্যাখ্যা 16 ফাগুন। এয়া ভিতৰলৈ সোমাই গৈছোঁ, ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ। কণ্টেক্ট ধৈৰ্য ধৰক, এতিয়া সোমাই আহি আছোঁ। এজন লগ পাইছোঁ, এয়া ভকত এজন, কৃষ্ণ দেই, বুম বুম। এয়া এই ভিতৰলৈ অকণমান সোমাই আহিছোঁ, ভিতৰৰ পৰিৱেশ সুন্দৰকৈ বনাই আছে। এইজন এজন ভাইটি একদম পূৰা ধুনীয়াকৈ বহি আছে আৰু একদম পূৰা শিৱৰাত্ৰি পূৰা খাম বুলিয়ে আহিছে আৰু হাঁহিটোতে গম পাইছোঁ। এইজন মোৰ লগৰ, একদম সৰুৰ পৰা পঢ়া, আজি পাই গৈছোঁ, লগ পাই গৈছোঁ এই শিৱৰাত্ৰি খাবলৈ আহি। বৰ্তমান বিজি, হা, বহুত বিজি একদম পূৰা বিজি হৈ আছে। ওলাই আহিছোঁ, কি ধুনীয়া এটা গান বজি